গাইছ এবাৰ ঘৰৰ ওচৰ কেলা খুইদেউজনীয়ে মোক ধেমালি কৰি দিলে নহয়। ধেমালি মানে কেনেকৈ কৰিছে বেয়াকৈ কৰিছে আৰু মানে ভাত খাবলৈ মাতি পিনি কেলা গোটেই সিহঁতৰ পৰিয়ালে কেলা ভাত চাত খাই পিনি কেলা মোক ওলাই আহি কৈছেহি অহ' ভাই তুমি থাকিয়ে গ'লা নহয় তাতকৈ পাহৰি থাকিলোঁ আকৌ মানে কেছটো এনেকুৱা ধৰণৰ হ'ল মানে মোক ভাত খাবলৈ মাতিলে ময়ো গ'লোঁ আৰু গৈ মেলি বিন্দাছ বহিছোঁ সিহঁতৰ মানে মুকলি ৰুমতে টিভি চিভি লাগি আছে তাকে মই টিভি চাই পিনি মুকলি ৰুমতে বহি থাকিলোঁ সিহঁতি আৰু গোটেইখন ভিতৰত কেলৈ সোমাই আছে মই নাজানো এনেকৈ মোৰ ভিতৰলৈ যোৱা নাই টিভি চাবলৈ পাইছোঁ বিন্দাছ টিভি চাই আছোঁ তাৰপৰা কেলা এঘণ্টামানৰ পিছত ওলাই আহি পিনি মোক কৈছে নহয় বোলে তোক কেলা ভাতটো খাবলৈ মাতি পিনি বোলে পাহৰি থাকিলোঁ নহয় বোলে তোৰ কথা একদম পাহৰি থাকিলোঁ আকৌ তৌ বোলে জহনীয়ে মাতি নিদিলি কেলেই বোলে ৰ বোলে এতিয়া বোলে গৰম ভাত কাৰণে পাতি দিম বোলে নেলাগে মই ঘৰত ভাত খাই আহিছোঁ বোলো লাজ নেপাবলৈ সেনেকৈ কৈ থৈ দিলোঁ মোৰ কেলা লাজ অকণ পালোঁ সেইকাৰণে পিছদিনাখনি কেলা মোৰ ভাত খাবলৈ মাতিলোঁ কেলা খুইদেউজনীক মই ক'লোঁ খুইদেউ বোলো আজি আমাৰ ঘৰত ভাত কেইটামান খাবলৈ আহিব বোলো মাংস অকণ আনিছোঁ বোলো গাহৰি মাংস অকণ আনি থৈছোঁ আপুনি আহিব দেই ৰাতি বোলো তাৰপৰা তাইও আহিছে তাই তাই কয় মানে যে মানুহক খোৱা বোৱা আৰু বোলে বস্তু দিয়া মেলাতনো কি কথা আছেনো বোলো মানুহ মাত খাই মেইন বোলে তাকে আমাৰ ঘৰলৈ অহাৰ পিছত ধুনীয়াকৈ মাত চাত মাতি পিনি আৰু পানী চানী খাবলৈ দিছোঁ আৰু একেবাৰে উপায় নাইকিয়া চাহ একাপ দি দিলোঁ আৰু গাইছ বহুত টাইম বহি থকাৰ কাৰণে তাৰপিছত আমিও কেলা ঘৰৰ ভিতৰত কেলা মাছে মাংস ধুনীয়াকৈ বনাই মেলি আৰু বিন্দাছ কেলা খাই বৈ কৈছোঁ খুইদেউ আপোনাকো পাহৰি থাকিলোঁ নহয় বোলো তাই কেলা মাত চাত নেমাৰিলে ঘৰলৈ গুচি আহিলে যিদিনা ডাঙৰ মানুহ যে অকণ বেছিয়ে লাজ পালে নেকি